নমস্কাৰ। আজি আপোনালোকক মই পানী খোৱাৰ ওপৰত ক'ম। পানী কিদৰে খাব লাগে, কিমান খাব লাগে, কোন সময়ত খাব লাগে, এইবিলাকৰ ওপৰত কথা ক'ম। বহুতে হয়তো ভাবিব পাৰে যে পানী আৰু খাব নাজানেনে মানুহে। তো তেনেকুৱা নহয়। আমাৰ বেছিভাগ মানুহে ক'বলৈ গ'লে 90%ৰ ওপৰত মানুহে পানী খাব নাজানে। আৰু যেতিয়া পানী খাব নাজানে তেতিয়াই মানুহৰ বেমাৰৰ উৎপত্তি হয়। আয়ুৰ্বেদত বাত, পিত্ত আৰু কফ এইকেইটা অসন্তুলন হ'লে কি হয়, বেমাৰ হোৱা বুলি কোৱা হয়। পিত্ত আৰু কফ এই দুটাত ডাইৰেক্ট পানীটো মিহলি হৈয়ে আছে, কিন্তু বাত মানে বায়ুটো কণ্ট্ৰল কৰাৰ কাৰণেও পানী লাগে। বাত দোষ হ'লে মানুহৰ শৰীৰত বহুত বেমাৰ হয়, পিত্ত দোষ হ'লেও বহুত বেমাৰ হয় আৰু কফ দোষ হ'লেও বহুত বেমাৰ হয়। এই বাত, পিত্ত, কফ সন্তুলন ৰখাৰ কাৰণে তিনিওটা বস্তুকে সন্তুলন ৰখাৰ কাৰণে পানীটো অত্যন্ত আৱশ্যকীয়। কিন্তু পানী খালেই নহ'ব, প্ৰত্যেকটো বস্তুৰে বিধি বিধান আছে, নিয়ম নীতি আছে। সেইধৰণে খালেহে পানী শৰীৰত কামত আহিব। এতিয়া ধৰি লওক এজন মানুহৰ হাত ভৰি জিন কৰে, সেই মানুহজনে নাজানে কিহৰ কাৰণে জিন কৰিছে। তো বিভিন্ন ধৰণৰ ঔষধ পাতি আনি খাই থাকে, মাজে মাজে ঠিক হয়, আকৌ ঔষধ খাই থকালৈকে ঠিক হ'ব, ঔষধ বন্ধ কৰিলে আকৌ জিন আৰম্ভ কৰিব। হাত ভৰি টনা আজৰা কৰা, নাৰ্ভৰ ৰোগ, শৰীৰ জ্বলা পোৰা কৰা, গাৰ গোটেই শৰীৰটোত বিষ, এইবিলাক বেছিভাগ বেমাৰে মানুহৰ কিহৰ কাৰণে হয়, পানী খাব নজনাৰ ফলত। পানী খোৱাৰ নিয়ম কেনেকুৱা থাকে, ভাগৱত ঋষিৰ মতে মই ক'ম, ভাগৱত ঋষিয়ে কি ধৰণে মানুহক পানী খাবলৈ বিধান দিছে। আমি কিছুমান কথা প্ৰকৃতিৰ পৰা শিকিব লাগে। প্ৰকৃতিয়ে আমাক কি ধৰণে দেখুৱায়, এই ধৰণে শিকিব লাগে আমি। প্ৰকৃতিত থকা জীৱ জন্তু, চৰাই চিৰিকটিয়ে যি ধৰণে পানী খায়, সেই ধৰণে যদি আমি পানী খাওঁ তেতিয়াহ'লে আমাৰ বহুত বেমাৰ নহ'ব। এতিয়া কথা হ'ল কি, প্ৰথম কেনেকৈ পানী খাব লাগে আৰু কোন সময়ত খাব লাগে। প্ৰথম ৰাতিপুৱা উঠি প্ৰথম পানী উশাহ পানী বুলি কোৱা হয়, আৰু এই পানী ৰাতিপুৱা উঠি ব্ৰহ্ম মুহূৰ্তত খাব লাগে। কিন্তু ব্ৰহ্ম মুহূৰ্তততো আমাৰ মানুহে উঠিব নোৱাৰে। তো যেতিয়া উঠে 7টা বজাত, 8টা বজাত বা 5টা বজাত যেতিয়া উঠে তেতিয়াই পোনপ্ৰথমে কুহুমীয়া গৰম পানী খাব। গৰম হওক ঠাণ্ডা হওক, ৰাতিপুৱাৰ পানীটো কুহুমীয়া গৰম পানী খাব। সদায়তো কুহুমীয়া গৰম পানীয়ে খাব লাগে, কিন্তু ৰাতিপুৱাটো সদায় কুহুমীয়া গৰম পানীয়ে খাব, নাপাহৰিব। ৰাতিপুৱা গৰম পানী খাই উঠি কমচে কম 1 ঘণ্টা আপুনি একো খাব নালাগে। কিছুমানে গৰম পানী খাই উঠি কি কৰিব, 1 কাপ ৰঙা চাহ খাই দিব। তো তেতিয়া কি হয়, তেওঁৰ সেই গৰম পানী খোৱা কোনো কামত নাহে। তো ৰাতিপুৱা গৰম পানী খাই উঠি 1 ঘণ্টা একো নাখাব। তাৰপিছত 1 ঘণ্টা পিছত খাদ্য খাই লৈ 1.5 ঘণ্টা বা 1 ঘণ্টা পিছতহে আৰু পানী খাব। খাদ্য খোৱাৰ, যিকোনো গধুৰ বস্তু খোৱাৰ 1 ঘণ্টা আগত আৰু 1 ঘণ্টা পিছত পানী খাব নালাগে। আমি বজাৰত যাওঁ কেতিয়াবা, চিংৰা, কিবা কিবি পকৰি এইবিলাক খাওঁ, খাই পেলাই লগে লগে পানী খাই দিওঁ, যাৰ ফলত আমাৰ অলপ পিছতে টেঙা উগাৰ আহে। তো এইটো কিহৰ কাৰণে হয়, সেই গৰম বস্তুটো খাই ঠাণ্ডা বস্তু পানী খাই লওঁ, তাৰপিছত তেল আৰু পানী এই দুটা মিক্স নহয়। চিংৰা টিংৰা পকৰি চকৰি এইবিলাক তেলত বনোৱা হয়, আৰু পানী আৰু তেল এই দুটা মিক্স নহয়। ফলত কি হয়, মানুহৰ টেঙা উগাৰ আহে, শৰীৰে গ্ৰহণ কৰিব নোৱাৰে, হজম নহয়। তাৰপিছত কি হয়, যেতিয়া পিয়াহ লাগে তেতিয়া ভালকৈ পানী খাব। যেতিয়া পিয়াহ লাগে তেতিয়া পানী খাবই। 1 গিলাচ, সৰু গিলাচেদি 1 গিলাচ খালে হৈ যায়। পিয়াহ লাগিলে খালি অকল পিয়াহটো মৰিছে তেনেকৈ নহয়, পিয়াহ লাগিলে সৰু গিলাচেদি 1 গিলাচ পানী খাই দিব। পানী খোৱাৰ নিয়ম, গিলাচ উল্টা কৰি কেতিয়াও নাখাব। গিলাচ উল্টা কৰিলে পানী বেছিকৈ সোমাই যায়। অলপ লাহে লাহে পানী খাব লাগে। মুখত ল'ব, এইটো নিয়ম পানী খোৱাৰ। অলপ কুলি কৰাৰ নিচিনা কৰি পানীটো গিলি দিব লাগে, ফটাতকৈ গিলি দিব নালাগে। লাহে লাহে পানী খালে আপোনাৰ বহুত বেমাৰ শৰীৰৰ পৰা ঠিক হ'ব। এতিয়া ৰাতিপুৱা পানী খালে কি হয়, ৰাতিপুৱা যেতিয়া আমি উঠি গৰম পানী খাই দিওঁ,
তো তেতিয়া কি হয় যোৱাকালি যিবিলাক বেয়া বস্তু শৰীৰত সোমাইছিল সেইবিলাক আজি আমাৰ শৰীৰৰ পৰা ওলাই যাব যোৱাকালি আপুনি 10 কাপ চাহ খাইছে 15 কাপ খাইছে সেইটো তেজত আহি যাব কিন্তু আজি ৰাতিপুৱা পানী খাই দিয়াৰ লগে লগে সেই তেজটো চাফা হৈ গুচি যাব যোৱাকালি আপুনি মাছে মঙহে খাইছে তাৰ বেয়া বস্তু যি তেজত আহিছে সেইটো আজি ৰাতিপুৱা ওলাই যাব এক্সট্ৰা প্ৰটিন সটিন যি শৰীৰত থাকে তেজত থাকে সব ওলাই যাব আৰু সেইটো কেতিয়া ইউৰিক এসিড কৰিব নোৱাৰে তাৰপিছত শৰীৰত যিমান বেয়া বস্তু আছে ৰাতিপুৱা উঠি আমি গৰম পানী খালে সেইবিলাক ওলাই গৈ থাকে ডে টু ডে আমাৰ বেমাৰ হ'ব নাপায় আৰু যদি আমি ৰাতিপুৱা উঠি গৰম পানী নাখাওঁ তেতিয়াহ'লে সেইবিলাকে বেমাৰ থিতাপি লৈ ল'ব ঠিক তেনেদৰে প্ৰত্যেকটো বেমাৰৰ ক্ষেত্ৰত এতিয়া হাত ভৰি জিনজিন কৰিছে তো হাত ভৰি জিনজিন কৰিছে মানে হাত ভৰিত অক্সিজেনৰ পৰিমাণ কমি গৈছে এতিয়া অক্সিজেন কেনেকৈ পাব অক্সিজেন শৰীৰে পোৱাৰ দুটা চিষ্টেম আছে এটা হ'ল পানীৰ পৰা পায় এটা হ'ল নাকেৰে আমি উশাহ নিশাহ লওঁ এইটো পদ্ধতিত পায় পানীৰ পৰা বেছি কৰি অক্সিজেন পায় নাকেৰে পোৱাত কৰি পানীৰ পৰা বেছিকৈ অক্সিজেন পায় তো পানীৰ পৰা পোৱাৰ কাৰণে পানীটো খাব লাগিব পানীৰ পৰা অক্সিজেনটো পোৱাৰ কাৰণে কি কৰিব লাগিব পানীটো পদ্ধতিত খাব লাগিব বিধিসন্মত পদ্ধতি কি বৰষুণৰ পানী যি ধৰণে পৰে সেইটোহে বিধিসন্মত পদ্ধতি বৰষুণৰ পানী টুপ টুপ কৰি পৰে আৰু যেতিয়া হিৰ হিৰ কৰি বৰষুণৰ পানী পৰে তো তেতিয়া খেতি নষ্ট হৈ যায় যেতিয়া অলপ অলপ টুপ টুপ কৰি পৰে তেতিয়া সেই খেতি ভাল হয় ঠিক তেনেদৰে শৰীৰটো ধৰি ৰখাৰ কাৰণে লাহে লাহে অলপ অলপ কৰি পানী খাব লাগিব চাহ যেনেকৈ খায় তেনেকৈ পানী খাব লাগিব আৰু ফটাফট ঘুট ঘুট কৰি গিলি নিদিব পানী ফটাফট যিজন মানুহে পানী খাই ঘুট ঘুট কৰি পানী খাই গিলি দিয়ে সেইজন মানুহৰ পেট জ্বলা পুৰা কৰে এচিডিটি হয় আলচাৰ হয় এনেকুৱা প্ৰব্লেম হৈ যায় তো লাহে লাহে পানী খাব আৰু পানী খাই উঠি ফটাফট দৌৰা দৌৰিও নকৰিব একদম লাহে লাহে খাব প্ৰথম পানী খোৱা নিয়ম ৰাতিপুৱা পানী খাব তাৰপিছত যেতিয়া পিয়াহ লাগে তেতিয়া পানী খাব যিসকলৰ খুব বেছি গেছৰ সমস্যা আছে তেওঁলোকে কি কৰিব পাৰে প্ৰত্যেক 3 ঘণ্টাৰ মূৰে মূৰে 1 গিলাচ কৰি কুহুমীয়া গৰম পানী খাব যিসকলৰ খুব বেছি শকত হৈ গৈছে ফুলি গৈছে তেওঁলোকে 3 ঘণ্টা বা 2 ঘণ্টাৰ মূৰে মূৰে 1 গিলাচ কৰি কুহুমীয়া গৰম পানী খাব কেৱল গৰম পানী খাইয়ে মানুহৰ ফেট কমাব পাৰে কিছুমান মানুহ ফুলি যায় ফেট নাথাকে এনে ফুলি যায় যাক আমি বায়ু দোষ বুলি কওঁ বায়ু বাঢ়ি যোৱা বুলি কওঁ তো সেইবিলাক মানুহৰ কি হয় গৰম পানী খাই যদি 3 ঘণ্টাৰ মূৰে মূৰে তো তেনেহ'লে মানুহজনৰ সেই বায়ু যি ভৰি যায় শৰীৰটো ভৰি থাকে ফুলি যায় সেইবিলাক ওলাই যায় তো এইখিনি আছিল পানী খোৱাৰ নিয়ম আপোনালোকৰ পানী খোৱাৰ নিয়মৰ ওপৰত যদি কিবা প্ৰশ্ন আছে সুধিব পাৰে হাত ভৰি জিনজিন কৰা নাৰ্ভৰ বেমাৰ এই সকলোবিলাক কেৱল পানী খালেই ঠিক হৈ যায় শৰীৰটো জ্বলা পোৰা কৰা গোটেই শৰীৰটো জ্বলা পোৰা কৰা তো এইবিলাক কি হয় পানী খোৱাৰ নিয়ম মানিলে ঠিক হৈ যায় লাহে লাহে পানী খাব ৰাতিপুৱা পানী খোৱাটো খুব ইম্পৰ্টেণ্ট আৰু হাত ভৰি জ্বলা পোৰা কৰা টনাটনি কৰা সেইবিলাকে 2-3 ঘণ্টাৰ মূৰে মূৰে 1 গিলাচ কৰি কুহুমীয়া গৰম পানী খাই থাকক তেওঁলোকক 15-20 দিনত কি হয় নাৰ্ভৰ বেমাৰ ঠিক হৈ যায় নাৰ্ভৰ বেমাৰ কিয় হয় নাৰ্ভত পানীৰ চলাচল পনীয়া বস্তু তেজত যিটো থাকে সেইটো চলাচলটো কমি যায় বা শুকাই যায় শৰীৰটো নাৰ্ভবিলাক শুকাই যায় পানী কমি যায় সেইকাৰণে শুকাই যায় তো তেতিয়া কি হয় আমাৰ তো নাৰ্ভবিলাক টানাটানি কৰে কিছুমান মানুহ অপটিকেল নাৰ্ভ ড্ৰাই হৈ যোৱা বুলি কয় কিছুমান মানুহ কাণৰ নাৰ্ভ ড্ৰাই হৈ যোৱা বুলি কয় ডক্টৰে কিয় যায় ড্ৰাই হোৱা মানে শুকাই কিয় যায় শৰীৰত যেতিয়া পানীৰ পৰিমাণ কমি যায় ডিহাইড্ৰেশ্যন হয় তেতিয়া শুকাই যায় তো পানীৰ পৰিমাণ মেইনটেইন ৰখাৰ কাৰণে সদায় ৰাতিপুৱা উঠি গৰম পানী খাবই 3 গিলাচ আৰু পিয়াহ লাগিলে 1 গিলাচ কৰি কুহুমীয়া গৰম পানী খাব এইদৰে পানী খোৱা নিয়ম নীতিখিনি পালন কৰক আপোনালোক বহুত বেমাৰৰ পৰা বাচি থাকিব পাৰিব ধন্যবাদ সকলোকে যদি কিবা প্ৰশ্ন আছে কমেণ্টত সুধিব পাৰে আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰিলোঁ ধন্যবাদ